এভৰিৱান গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। ভাবিলোঁ আজি দিনটো কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দিন ভিডিঅ' দিয়া নাই মই আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গতিকে সকলোৱে চাই যাব। এতিয়া প্ৰায় 10টা মানেই বাজিলে, মানে ৰাতিপুৱা, আৰু মই গা চা ধুই আজৰি, কাম বনো হ'ল। চ' কি কৰোঁ আজি চাই যাব। হেল্ল', আৰু এতিয়া মই ওলালোঁ মানে মই এতিয়া টিউশ্যন যাওঁ। টিউশ্যন মানে মোৰ আজি ক্লাছ নাই, সেইকাৰণে টিউশ্যনকেইটা আগবেলাই লৈ আহোঁ আৰু আহি পেলাই আপোনালোকক দেখাই আছোঁ মই কি কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, টিউশ্যন কৰি মেলি আহিলোঁ আৰু চাহো খালোঁ আৰু এতিয়া আছোঁ পাকঘৰত খানা বনাওঁ। চ' চাই যাব মইনো কি বনাওঁ। আৰু এইফালে বনাব লৈছোঁ মই লোকেল চিকেন, কালিৰে অকণমান আছিলে। চ' এইখিনি লৈ লৈছোঁ চব ৰেডি কৰি আৰু এয়া বনাম। হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া ভাত চাত খাই আজৰি হ'লোঁ। এতিয়া প্ৰায় 4:30 মানে বাজিলে, মানে বহুত দেৰি হ'ল বাৰু। অথনিয়ে ভাত খালোঁ আৰু এতিয়া মই এফালে দেখাম বস্তু এটা, তাৰপিছত আপোনালোকক কৈ আছোঁ। আৰু এইফালে আমাৰ মাক কৰি দিছে মেৰিজানে ফেচিয়েল, কাৰণ তাই নতুনকৈ সেইবিলাক শিকি আছে, মানে পাৰ্লাৰ কাম তাই গোটেইখিনি নতুনকৈ শিকিছে। আৰু যিহেতু পাৰ্লাৰতহে কৰিছে তাই কাৰোবাক, আৰু এনেকৈ মানে ঘৰত কাকো কৰি দিয়া নাই, গতিকে আজি তাই বন্ধ আছিলে আৰু সেইকাৰণে আমাৰ ঘৰলৈ আহিলে আৰু মাক কৰি দিলে আৰু ময়ো কৰিলোঁ লগতে। আৰু তাই নতুনকৈ শিকিছে, কিন্তু বহুত ধুনীয়াকৈ কৰিছে, বহুতেই মুখখন চফা লাগে পিছত কৰাৰ পিছত। মানে মই আজিলৈকে কৰি পোৱা নাই বাৰু। আৰু এনেকৈ 15 মিনিট থৈ দিছে। আৰু এইটো তাই কৰিছিলে ডায়মণ্ড ফেচিয়েল, যিটো মই আজিলৈকে কৰা নাই, কিন্তু প্ৰথম কৰিছোঁ, কিন্তু বহুত ভাল লাগিলে সঁচাকৈ। মুখখন বহুতেই চফা লাগে, একচুৱেলি কৰিব লাগে বাৰু এইবোৰ, কিন্তু তেতিয়া মানে চফা হয় মুখখন বহুত। আৰু তাই কৰি দিলে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। গতিকে যিসকলে তাইক চিনি পায় কেতিয়াবা দৰকাৰ হ'লে জনাব দেই। আৰু এয়া হৈছে পাছদিনাখন ৰাতি, মানে মই সেইদিনাখন আৰু ভিডিঅ' নকৰিলোৱে, আৰু এয়া ৰাতিহে পিছদিনাখন কৰিছোঁ ভিডিঅ'টো। মানে মই বনাব লৈছোঁ এটা কেক, আৰু ৰাতিৰ কেক বনাব লৈছোঁ। চ' কেলেনো বনাব লৈছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো, গম পাই যাব। আৰু এইফালে চব বস্তুখিনি লৈ লৈছোঁ মই কেকটো বনাবলৈ, যোগাৰ কৰি লৈছোঁ। আৰু ভণ্টি অলপ ভিডিঅ' কৰি দিলে মই কেকটো বনাব লওঁতে। চ' এয়া ৰাতিয়ে কেকটো বনাবলৈ ল'লোঁ। চ' কেলে বনাইছোঁ চাই যাব। এয়া আৰু ৰাতিপুৱাহে কৰিলোঁগৈ, মানে কালি কেকটো বনাই থৈ দিলোঁ আৰু ৰাতিপুৱা ক্ৰীম কৰিছোঁ মানে কেকটোত। আৰু এইফালে পূৰা কামত মই ব্যস্ত, টেবুলৰ অৱস্থা নাই, চব লৈ মেলি মানে আজৰি নাই আৰু ভণ্টিয়ে অলপ ভিডিঅ' কৰি দিলে। চ' এইফালে লাগি আছোঁ আৰু এইফালে কেকটো আইচিং কৰি মেলি হৈছেগৈ আৰু পূৰা পাৰফেক্ট হোৱা নাই, আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আৰু এয়া হ'লগৈ যেনে তেনে। আৰু এতিয়া মই ইয়াত ডিজাইন দি আছিলোঁ, খালি মোৰ ডিজাইনটো ইমান ধুনীয়া হোৱা নাই, মানে মোৰ নজুলবোৰ ভাল নাই, গতিকে সেইকাৰণে খুব ধুনীয়াকৈ দিব পৰা নাই। আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু, কিন্তু খাবলৈ বহুতেই ধুনীয়া হৈছিলে। আৰু লাহে লাহে আহিব আৰু সেইবোৰ সেইকাৰণে কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু কেক বনোৱাৰ কাৰণ এইটোৱে, কাৰণ সেইদিনাখন আছিলে আমাৰ ভণ্টিৰ বাৰ্থডে। চ' বাৰ্থডে বুলি আৰু ঘৰতে কেক এটা বনাই দিলোঁ। তাইৰ মনটোও ভাল লাগিলে, আৰু বাৰ্থডে বুলি পতা একো নাই, তাই এনেই কৈ আছিলে খুব, সেইকাৰণে ওচৰৰ ল'ৰা ছোৱালীখিনিকে মাতি কেকটো কটাই অকণমান চাহ নাস্তা খুৱাই দিলোঁ, আৰু সেইকাৰণেই মই কেকটো বনাইছিলোঁ।
খাব নাপালি কাৰণে লাজ কৰে হ'ব হ'ব ষ্টাৰ্ট হ'ল গুচিয়ে গৈছে কাম লৈ এইফালে আমাৰ বাৰ্থডে পাৰ্টি পৰা চলি আছে এয়া চাওক ক এয়া আমাৰ মেৰিগোল্ড सिंपल पार्टी है पानी लगे लगे ना पेनाले नहीं ना वो ये वाली गिलास में पाले हां अगला मैं पार्टी कर ये राहन सिंह ओ हे वो लगे ये मत की अरे पहले भाई गो क्यों ना खोले खाना के ना देना मुझे मस्त ये मेरी इज्जत मारियो ए डर खो कमा এতিয়া আমি খাব লৈছিলোঁ এইটো ৰায়হান যে অঁ ৰায়হান এই ৰায়হানে পূৰা জাৰি আছে এয়া এয়া আমাৰ ৰাইজে মেৰিজনে পূৰা খাইছে আৰু এইফালে চব এয়া আমাৰ চবতকৈ ডাঙৰ গৰাকী এইফালে চ' এতিয়া আমি খাই লওঁ আৰু এইফালে ভণ্টি সৰু সৰু ল'ৰা ছোৱালীবোৰে দিয়া মৰমবোৰ বাৰ্থডে বুলি সিহঁতি এয়া আনি লৈয়ে নিছিলে চ' এইখিনি আপোনালোকক অকণমান দেখাই দিলোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব আৰু যিসকল নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই